আৰু কিবা ইনসিডেন্ট আছে নে আপোনাৰ লগত একদম পুৰা ধৰি লওক ডাঙৰ মানে ফ্যান মোমেন্ট কিবা তেনেকুৱা ধৰণৰ আছে নেকি আছে মানে এই গিফটৰ হেৰি হ'ল আকৌ যোৱা বছৰ কোনোবা এখন কৰ্মশালাত এগৰাকী কণমানি মানে মোক একদম দৌৰ মাৰি আহিছে এনেকৈ ফুল পাহ দিবলৈ তাৰপিছত মই দূৰৰ পৰা দেখি আছোঁ এগৰাকী মোৰ ওচৰলৈ আহিব তাৰপিছত মই মোবাইলটো হাতত লৈ আছিলোঁ তাৰপিছতে মই ভিডিঅ' কৰি দিলোঁ তাইক দিয়াটো যে তাৰপিছত দেখুৱাই দিলোঁ আৰু তাৰপিছত সেই ভিডিঅ'টো মানে ইমানে ভাইৰেল হৈ গ'ল তাৰ পৰা চাগে মাকহঁতৰ লগত কণমানিসকলে মোৰ ভিডিঅ' চাওঁতে এনেকৈ গিফ্ট দিয়ে মই ভিডিঅ'ত ওলাম এই বুলি ভাবি মানে ভিডিঅ'ত ওলাবৰ কাৰণে চাগে বহুত কেইগৰাকী মোক গিফ্ট দিয়ে আৰু সেইটো কাৰণে প্ৰত্যেকগৰাকীক যিমান পাৰোঁ মই যদি মোৰ হাতত মোবাইলটো থাকে বা ভণ্টিহঁতকো কৈ ৰাখোঁ মানে গ'লে যে ভিডিঅ' কৰিবি কাৰণ সিহঁতে ভিডিঅ'ত উলিয়ালে ভাল পায় আৰু কেতিয়াবা এনেকুৱা হৈ যায় দুই এগৰাকী নোলায় মানে তেতিয়া বেয়া লাগে আৰু তাহাঁতক তেতিয়া প্ৰত্যেক সময়তে মই মোবাইলটো লৈ নাথাকোঁ আৰু এটা কথা মন কৰিছোঁ যেতিয়া মোৰ মোবাইলটো এইবছৰ মই মন কৰিছোঁ মানে যেতিয়া মোৰ মোবাইলটো অন থাকে ন কোনোবা এগৰাকী দি আছে তেতিয়া কিন্তু ইগৰাকী পিছত ইগৰাকী আহি যায় একেলগতে হৈ যায় ভিডিঅ' দেখাব কাৰণে মানে এইবছৰ তুমি যিকেইটা ভিডিঅ' দেখিছা একেলগতে যে মই গাড়ীত নামিব নাপাওঁতেই দিয়ে যে একেটা ভিডিঅ'ৰে হয় সেয়া ইগৰাকী পিছত ইগৰাকী লাইন পাতি থাকে মোক গিফ্ট দিবৰ কাৰণে